এইখনৰ পৰা শান্তি নাই আৰু দিনৰ দিনটো কাৰেণ্টটো নাথাকে আৰু পইচা নিয়াৰ টাইমতে এইকেইটা আছে যি সোনকালে সোনকালে আহে হেৰা হেৰা চাহখন বনোৱা দিনটো খালি কাম 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 এই মানুহটোৰ পৰা শান্তি নাই আৰু নোৱাৰো মই দেউতা অ দেউতা কি হ'ল কি হৈছে অকমান বজাৰ কৰিবলগীয়া আছিলে কাৰ্ডখন দিব নেকি কাৰ্ডখন কিয় লাগে কি বজাৰ কৰিব লাগিছে মোক কম মই লৈ আহিম তুমি কষ্ট কৰিব নালাগে কাৰ্ডখন দিলেই হ'ল মই নিজে আনি ল'ম কোনো পৰ্যায়ত মোৰ হাতৰ পৰা কাৰ্ড ধৰক কাম নোৱাৰো কাৰ্ড লাগেতো ভালে ভালে কৈছো মোৰ চকু আকৌ বাটৰ হয় এতিয়া যা যা হেৰি আপুনিনো ল'ৰাটো সদায় কিয় তাত চবাই থাকে কিবা এটা কিনো বুলি ক'লে যে অকল ল'ৰাটো গালি দি থাকে কেলে এইটো আপোনাৰ নিজৰ ল'ৰা নহয় নেকি হেৰা ৰ'বাচোন ৰ'বা দিম নহয় দিম ৰ'বা ল'ৰা ছোৱালী বুলি ক'বলৈ অকল এইটোৱে ইয়াক নিদিনো কাক দিয়ে হেৰি আপোনাৰ বেলেগ কোনোবা ক'ৰবাত আছে নেকি শুন ধৰ এখন ধৰ থেংক ইউ দেউতা যা হ'ব থেংক ইউ মা ঐ ল'ৰা মোৰ কাৰ্ডখন লৈ আহ আৰু কি কি কিনিলে চব চাওঁ লৈ আহ হিচাপ দেহি দেউতা এইখন কি কি আনিলি এইখন দেউতা এইখনেই বিল দেখিছা তোমাৰ ল'ৰাক দেখিছা বিল বুলি বাৰু গম পাইছোঁ হে আৰু অলপ দীঘল হোৱা হ'লে মাৰৰ চাদৰখনকে হ'ল হয় মোৰ এমাউণ্টটো ক'ত 15,000 টকা 15,000 টকীয়া শ্বপিং কৰিলি তই ইমান দামী শ্বপিং ক'তনো দামী 1100 টকীয়া জিন্স পেণ্ট দামী নহয় সেই আমি আমাৰ দিনত সেই 40 টকীয়া পেণ্ট পিন্ধিছিলোঁ কেতিয়াবা ওচৰ চুবুৰীয়া সেই কেতিয়াবা ককাইদেউৰ পৰা পিন্ধিছিলোঁ জানো খুজি পিনে সেইটো সময় বেলেগ আছিল দেউতা এতিয়া আৰু সেইটো যুগ নাই কিন্তু তোৰ মাৰে বাপেৰে সেই দুখীয়া হৈয়ে আছে হা 1100 টকীয়া জিন্স পেণ্ট দামী নহয় 1100 টকাত 30-40খন ৰুমাল পাই গ'লিহেঁতেন সেই 40খন ৰুমাল চিলাই দিলেও এটা পেণ্ট হ'ব নোৱাৰে দেউতা হেৰা তোমাৰ ল'ৰাক বুজোৱা দেই পঢ়া শুনানো এৰি তই ক'ত চিলাই ধৰিবি খৰচ কমাবলৈ কৈছোঁ দেই দোকান দিব কোৱা নাই তাক মই আৰু 2000 টকীয়া চাৰ্ট ইমান দামী চাৰ্ট যে দেউতা ডিজেলৰ চাৰ্ট হয় কিমান ডিজেল দিয়া হা দেউতা সেইটো কোম্পানী ডিজেল গাড়ীত ইউজ কৰা ডিজেল নহয় সেই চাৰ্টটো তই এতিয়াই ঘূৰাই দি থৈ দেই নহ'লে তাত কিন্তু মই সঁচাকৈ ডিজেল ঢালি জ্বলাই দিম এতিয়া আকৌ কেনেকৈ ঘূৰাই দিওঁ এইটো পে'মেণ্টৰ কোনখন কাৰ্ডৰ পৰা কৰিছ আপোনাৰ কাৰ্ডখনৰ পৰা দেউতা তহঁতৰ নিচিনা ল'ৰা ছোৱালীবিলাকেই মাক বাপেকক বুৰ্বক বনায় 3500 টকীয়া জোতা 3500 টকীয়া জোতা দেউতা মোৰ জোতাযোৰ ফাটি গৈছিল তাৰ পৰা আঙুলি দেখা পায় এবাৰ মোক ক'লেই হ'ল সদায় ৰাতিপুৱা ৰাস্তাত মুচি আহি থাকে মুচিয়ে চিলাই দিয়ে নহয় এতিয়া মইতো নেদেখোঁ কাৰণ তোৰ 12টা বজাত উঠা অভ্যাস হা সফলতা লাগে যদি ৰাতিপুৱা 5টা বজাতেই উঠিব লাগিব আপুনিনো 5টা বজাত উঠি কোনখন ৰামৰাজ্য কহিলে মানে থাকা তুমি মুচিৰ মাত নুশুনা ৰাতিপুৱাই ন দিনটো অকল আপোনাৰে মাত শুনি থাকিব লাগে এই চাহ বনাই পিঠা বনাও মোক পাকঘৰতে বিচনাখন বনাই দিব আপুনি মাৰ সেই চেণ্ডেলযোৰ সেই মুচিটোৱে চিলাই দিয়ে এই ইয়াক কোৱাচোন কি ধুনীয়াকৈ চিলাই দিছে একেবাৰে ফকতীয়া শুন হৈ কণপাহাতৰ লেঙীয়া কুকুৰটো লেখীয়াকে খোজকাঢ়ি ফুৰিছো মই এইকেইদিন তুমি ক'লেই হ'ল নহয় মই আকৌ ৰিপু মাৰি দিলোহেঁতেন নহয় ৰিপু মানুহ নে কাপোৰ হা নতুনকে কিবা এটা কিনি দিব নোৱাৰে আপুনি তুমি আৰু মই আৰামত ইয়াৰ ওপৰত কথা পাতি ল'ম এতিয়া এই ইয়াৰ লগত লাগিলোঁ ৰ'বাচোন আৰু কি কিনিছে 800 টকীয়া জাঙিয়া এইবিলাক কি ৰজাৰ নিচিনা চখ 800 টকীয়া জাঙিয়া কোনে পিন্ধে দেউতা মানে ধুনীয়া ইলাষ্টিক লগা আণ্ডাৰ পেণ্ট সেই জাঙিয়া ইলাষ্টিকে সেই কেটেপা বনাবি নেকি হা বহুত ষ্ট্ৰং দেউতা বহুত দিন যাব পাদনে সেই চিমনি ধোৱাই আৰু সেই নিজৰ মাৰ ঔষধ মাৰে মোৰ কাৰণে 40 টকীয়া আণ্ডাৰ পেণ্ট আনে মঙলবাৰ বজাৰৰ পৰা প্ৰথমতে আপুনি এইটো কথা কওক দেউতা আপোনাৰ আণ্ডাৰ পেণ্ট মায়ে কেলে কিনে সেইটো আমাৰ ভিতৰুৱা কথা তোক কেলে লাগে আপোনাৰ জাঙিয়া আপোনাৰ ভিতৰৰ কথা আমাৰ ভিতৰৰ কথা নহয় তুমি আকৌ ক'ত নতুন কাজিয়া এখন আৰম্ভ কৰিব লৈছা মোক তাৰ লগত কথা পাতি ল'ব দিয়াচোন ঐ আৰু ক'ত কি লুটিছ চাওঁ 700 টকীয়া হেয়াৰ কাট 700 টকাৰ চুলিৰ কাটিং দেউতা মানে মই সেই দাড়ি ট্ৰিম কৰিবলৈ গৈছিলোঁ নাপিতটোৱে ক'লে চুলিও কাটি ল মই ক'লো হ'ব তোৰ বাপেৰটোৱে তোক ইমান দিনৰ পৰা চুলি কাট কৈ আছে তই মোৰ কথা নুশুনি এটা নাপিতৰ কথাত আহি গ'লি তেওঁৰ দৃষ্টি বেলেগ আৰু আপুনি দেখোন মোৰ চুলিখিনি বেয়াই পায় মই একো তোৰ চুলিখিনি বেয়া নাপাওঁ দেই আমাকতো এজনী ছোৱালীৰ অভাৱ হৈছিল আৰু তই সেই অভাৱটো পূৰণ কৰিছ কি মানে 700 টকা
চুলিতটো একো পৰিৱৰ্তন দেখা নাই মা অলপ ট্ৰিম কৰিছো ষ্টাইলিছ বনাইছো কিহৰ ষ্টাইলিছ তোৰে আকৌ ঘূৰি ফুৰি সেই স্কুটিত লফাংগাগিৰি মাৰিবলৈ হেৰা তোমাৰ কিন্তু মই ল'ৰাৰ স্বভাৱ চৰিত্ৰ ভাল দেখা নাই দেই কিবা এটা ভুল কৰিলেই মোৰ ল'ৰা মোৰ অকলে নহয় ইয়াত আপোনাৰো অনুদান আছে মই যে তোৰ চৰিত্ৰবোৰ কিল মানুহ দেখিব নোৱাৰো ঐ ল'ৰা দৰ্জাখন খোলচোন কোন আহিছে চা শৰ্মা দা জাঙিয়াটো অ' প্ৰমিলা দেখোন আহা এই বহা আপোনালোক বহিয়ে আছে ভালনে ভালেই হেৰা আহচোন আহা শৰ্মা দা জাঙিয়াটো দিয়ক মই সোনকালে গৈ থাকোঁ আপোনাৰ জাঙিয়া এই কেলে খুজিছে আপুনি ভুল নুবুজিব সেইদিনা গুৱাহাটীলৈ যাওঁতে আমাৰ তেখেতৰ জাঙিয়াটো আপোনালোকৰ শৰ্মাদাৰ বেগত গুচি আহিলে হেৰা সেই তাত এই জাঙিয়াটো আছে এই আনি দিয়াচোন প্ৰমিলা এইটো লোৱা জাঙিয়া ইমান পুৰণা এইটো নহয় নেকি সেইদিনা আনি দিছিলোঁ হে এইটো দেখোন আমাৰ এওঁ এইকেইদিন পিন্ধি আছিলে অ এইটো দেখোন ব্ৰেণ্ডটো ছনী সেই আজি মই জকি এটা আনিছো হে বাৰু মই গৈ থাকোঁ শৰ্মা দা মই যাওঁ প্ৰমিলা আহিলে বুলি মই কিন্তু কথাখিনি পাহৰি যোৱা নাই আকৌ তোৰ চুলি 700 টকীয়া কাট তই জাননে 700 টকাত 30-40খন মান ৰুমাল পাই গলোহেঁতেন আপোনাৰ সেই কাহ হৈছে নেকি অথনিৰ পৰা যে আকৌ ৰুমালকে আছে আপুনি সেই কেটমনক দেখা নাই নেকি সি কোলা হ'ব পাৰে কিন্তু বহুত ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে দেই তাৰ বাপেক সেই মৌজাদাৰৰ ঘৰ আৰু তোৰ বাপেৰে কি যিমান দীঘল চাদৰ সিমান ভৰি মেলিব লাগে আমিতো গামোচা পাৰিয়ে হৈ আছো তুমিতো এনেকৈ কৈছা তুমি যেন ৰজাঘৰীয়া বংশৰ হে দস্তুৰ মত আমাৰ মাহঁতৰ চবে ভাল ভাল চাকৰি কৰি আছে তই জান আমেৰিকাত থকা মামাই বহুত ডাঙৰ কোম্পানীৰ গাড়ী চলায় আৰু যদি সেই কামটো যদি আমাৰ ইয়াত কৰিলেহেঁতেন তেওঁক ড্ৰাইভাৰ বুলি ক'লেহেঁতেন বুজিলা ড্ৰাইভাৰ নহয় ৰেচিছ নহয়ও মা ৰেচাৰ ল'ৰা জান সিহঁতি ৰাতিপুৱা ব্ৰা কলি খায় ফাল্টু মানুহ ব্ৰাকলি নহয়ও দেউতা ব্ৰকলি বুলি কৈছে কিবা এটা সস্তা ল'লি কি ল'লি 100 টকাৰ 100 টকাটো মানে পাৰ্কিঙত গ'ল পাৰ্কিং পাৰ্কিং 3-4টা বডি বিল্ডাৰ ৰাখিছিল নি স্কুটিখন চাবলৈ নহয়ও দেউতা আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং 100 টকাৰ আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং আৰে পাতালাত থৈছিল স্কুটিখন দিছ ইজ ইনফ নহয়ও দেউতা এনাফ চৰ খাবি এতিয়া আৰু কি ল'লি 8,000 টকাৰ 8,000 টকীয়া শাৰী ৰণবীৰ সিঙৰ চখ লাগিছে ইয়াৰ গান 8,000 টকীয়া শাৰী 8,000 টকীয়া শাৰী তই কাৰণে কিনিছ নিশ্চয় তই কোনোবা ছোৱালীৰ কাৰণে এই শাৰীখন কিনিছ এই মই কিন্তু একো শাৰী চাৰী কিনা নাই দেই দেউতা এইবিলাক এতিয়াই ঘূৰাই দি থৈ যা এতিয়া যা সেইটোতো কোনো পধ্যেই নহ'ব মোৰ কাৰ্ডখন দে এতিয়া দে কাৰ্ড দে মোৰ লগতো বৰ্তমান কাৰ্ড নাই মিছা নকবি কাৰ্ড দে এতিয়া সঁচা কৈছো দেউতা মোৰ লগত নাই মায়ে দুপৰীয়া বজাৰ কৰিবলৈ লৈ গৈছিল দেখিছা তোমাৰ ল'ৰাই শাৰী কিনিছে 8,000 টকীয়া শাৰী হেৰি চাহ খাব মই পিঠাও বনাই দিম 8,000 টকীয়া শাৰী 8,000 টকাত 400-500খন মান ৰুমাল পালো হয়